ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিওঁ। আজিৰ এই দিনটোতেই দৈৱকীৰ অষ্টম সন্তান ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেইবাবে প্ৰতিটো নামঘৰতে আজিৰ এই দিনটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। আৰু এয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ কিদৰে বুঢ়াবুঢ়ী গাঁৱৰ জন্মাষ্টমী পালন কৰা হৈছে। আৰু এনেদৰেই দবা, কাঁহ, শংখ বজাই উদযাপন কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনটো বতৰৰ বহুতো পৰিৱৰ্তন ঘটিছে। ধাৰাসাৰ শিলাবৃষ্টি ধুমুহাই আহিছিল ভগৱান শ্ৰীকৃষ্ণৰ এই জন্মদিন।